যিহেতু পুৰণা ঘৰত আজি ৰং মাৰিব লৈছোঁ, ৰং মানে পুটি মাৰিম। পুটি মাৰিবলৈ ৰংখিনি আঁতৰাই লোৱা হৈছে এইদৰে। দেখা পাইছে আপোনালোকে, এই চাইডটো গুচালোঁ আমি ৰংখিনি। এই চাইডটো গুচোৱা হৈ গ'ল। এতিয়া সেই ওপৰৰ সেই দাগখিনি দেখিছে আপুনি নীলা নীলা, সেইখিনি আঁতৰাব লাগিব। সেইখিনি আঁতৰাই আপোনালোকৰ পুটিং কেনেকৈ মাৰিছে, এটা ৰুমত কিমান খৰচ হয় আপোনালোকক দেখুৱাই আছোঁ। কিমান কি লাগে এটা ৰুমত। এটা ৰুম পুটি হ'ব, পুটি ৰং প্ৰাইমাৰ চব মৰা হ'ব ইয়াত। দেখুৱাই আছোঁ কেনেকৈ মাৰে। এইদৰে এইবাৰ দিয়া হৈছে ৰংখিনি আপোনাৰ দেখা পাইছে। ডিচেম্বৰ মৰা আছিলে, এইখিনি এৰুৱালোঁ। সেই অকণমান বাকী আছে দেখিছে এইডোখৰ, আৰু অলপ বাকী আছে। এইখিনি গোটেইখিনি এৰুৱা হ'ল, তলৰ পৰা ওপৰলৈকে চব এৰুৱাই দিলে। এতিয়া সেইখনে বাকী আছে, সেইখন মৰাৰ পাছত আজিৰ দিনটো সামৰণি। তাৰপিছত কাইলৈ চেপ্টাৰ নতুন পুটিন মাৰিব লাগিব। যিহেতু এতিয়া আমি ফাষ্টফুড মাৰি আছোঁ, এইটো যিহেতু পুৰণা ঘৰ আপোনালোকে দেখা পাইছে, মস্তিকে পুৰণা ঘৰটো পুটিন মাৰি এইখিনি গোটেইখিনি চফা কৰি ল'লোঁ। আগত দেখা পালে এতিয়া ছেকেণ্ড ফুট আমি মাৰি আছোঁ। ফাষ্টফুড মাৰি দিছোঁ। ফাষ্টফুড দেখা পাইছে, ফাষ্টফুড অলপ ডাঠ ল'বগৈ হ'লে ইয়াত ৰং মাৰি চাব, ৰং অলপ দিগদাৰ হয়। ফাষ্টফুড অলপ ডাঠ কাটি ছেকেণ্ড ফুট অলপ পাতলা কাটি দিছে। এতিয়া আপোনাৰ ফিনিচিংটো ভাল লাগিব, অলপ ফিনিচিংটো নাহে। কিমান কি দৰকাৰ হৈছে, কিমান কি লাগিছে আপোনাৰ বাৰ আৰু দেখুৱাই। এতিয়া আমি প্ৰথম ফাষ্টফুড মাৰিছোঁ, ছেকেণ্ড মাৰিব বাকী আছে। ছেকেণ্ড মাৰি কৰি খাওঁ চাই দিছোঁ। যেনেকৈ দিন নালাগে, দিন অলপ ভাল হৈছে, দিন লাগিবই দিছে। মৰা হ'ল যিহেতু আগত ডিচেম্বৰ মাহ আছে, মৰা অলপ ল'ব দিগদাৰ আছে। বৰ্তমান ছেকেণ্ড কোট মৰা হৈ আছে, দেখা পাইছে আপোনালোক। ফাৰ্ষ্ট কোট মাৰি ক্লিয়াৰ কৰিলোঁ, এইডোখৰ ছেকেণ্ড কোট হৈ গ'ল। এইখিনি এতিয়া বৰ্তমান ছেকেণ্ড কোট মৰা হৈ আছে। স্মুথ ফিনিচিং আহিছে, দেখিছেনে আপোনালোকে? হয়, এতিয়া ছেকেণ্ড কোট ইয়াতে চিজ মাৰি মই প্ৰাইমাৰ দেখুৱাই আছোঁ। ইমান কি কৰিব প্ৰথম এতিয়ালৈ দৌৰাই গৈছে বাৰু বাৰু। আৰু 4 নম্বৰ দিন চিজ মাৰি আছোঁ। 4 নম্বৰ এটা ৰুমত চিজ মাৰি আছে তেওঁ। চিজ মৰা বৰাবৰ হৈ গ'ল। চিজ চালে একদম মিহি লাগিছে, গালখনৰ নিচিনা। ইয়াত চিজ মৰাৰ পাছতে আমি প্ৰাইমাৰ মাৰিলোঁ। সেইটো চিজ মাৰি দিলে চফ্ট হৈ যায়। গালখন আপোনালোকে দেখা পাইছে, ধৰিব নোৱাৰে। ইয়াত আমি প্ৰাইমাৰ মাৰি দেখা ৰং আপোনালোকে চাই লওক কেনেকৈ মাৰিছোঁ। চিজ এটা খাব মাৰিলে ভাল আৰু এতিয়া প্ৰাইমাৰ মাৰি থকা হৈছে আমাৰ। প্ৰাইমাৰটো মৰাৰ পিছত ৰংটো মাৰিম, আপোনালোকে চাই যাওক কেনেকুৱা লাগে ক'ব। এতিয়া 1 ফুট চিলিঙত ৰং মাৰি থোৱা আছে, আৰু 1 ফুট বহাব আছে ইয়াত। আপোনাৰ প্ৰাইমাৰ মাৰি থকা হৈছে। প্ৰাইমাৰ মৰাৰ পাছত আজি ৰংটো মাৰিম। যিহেতু আজি 5 দিনত কাম হৈ আছে, 5 নম্বৰ দিনাখন আজি ফিনিচিং দিম বুলি ভাবিছোঁ। চাওঁচোন কিমানখিনি আগবাঢ়িব পাৰোঁ। আৰু গোটেই ঘৰটো ৰং মৰাৰ পাছত কেনেকুৱা লাগে আপোনালোকে ক'ব। যিহেতু আমি এইবোৰ ওপৰ চিলিং ৰংটো আপোনাৰ প্ৰাইমাৰ চাইমাৰ মাৰি ক্লিয়াৰ কৰিলোঁ। এইফালে সেইডোখৰ অকণমান চুকটো মানে পুটিং মাৰিব আছিলে, মাৰি দিলোঁ, মিলাই দিলে বুটখন অঁতৰালে। এয়া আপোনাৰ দেখা পাইছে, এই ওপৰ এইডোখৰ মৰা নাই, বাকী এইডোখৰ মাৰিলোঁ। এইডোখৰ আপোনাৰ প্ৰাইমাৰ মৰা হৈ গ'ল। সেই ওপৰ অকণমান আছে প্ৰাইমাৰ মাৰিবলৈ, সেইখিনি মাৰিম। বাকী এইখিনি মাৰিলোঁ। লাইট চাইট লগোৱা হ'ল, ফেনো লগোৱা হ'ল। বৰ্তমান আমি এইখন ৱালত 774টো গ্ৰীণ কালাৰটো মাৰিলোঁ। আপোনাৰ এইখন ৱাল আৰু এইখন ৱাল একেটাই হ'ব। চাই যাওক কেনেকৈ লাগে।
1 লিটাৰ ৰঙত আমি 200 গ্ৰাম পানী মিলাইছোঁ। মাৰি থকা হৈছে ফাৰ্ষ্ট ফুট। নেক্সট আকৌ ছেকেণ্ড ফুট দিব লাগিব। তাৰপিছত এইখন ৱালৰ কালাৰটো বেলেগ হ'ব অলপ। আপোনালোকে চাই যাওক কেনেকৈ কি মাৰিব পাৰিছোঁ আমি দেখুৱাই গৈছোঁ। এনেই কালাৰটো বেয়া লগা নাই, ভালেই লাগিছে। একেবাৰে গোটেই ৰুমটো ফিনিচিং হ'লে দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা লাগে, ভাল লাগিব। চাই যাওক ফাৰ্ষ্ট ফুট। নেক্সট আৰু এফুট দিওঁ আমি। অঁ, বৰ্তমান আমাৰ এতিয়া এই গ্ৰীণ কালাৰটো হয় এতিয়া এই ওপৰডোখৰ বাকী আছে, এইডোখৰ মাৰি থকা হৈছে। দেৱৰে মাৰি আছে মজাকৈ ছাইডটো মিলাই দেখিছে। এতিয়া এই ছাইডটোত আপোনাৰ পিংক কালাৰ আহিব, এইখন ৱালত আপোনাৰ পিংক কালাৰ আহিব, দেখা পাইছে। দেখুৱাই আছোঁ কেনেকুৱা লাগে। পিংক কালাৰটো মাৰি দিওঁ। ইয়াত আপোনাৰ টোটেল গ্ৰীণটোত 3 লিটাৰ ৰং খাইছে। ওপৰত আপোনাৰ 2 লিটাৰ খালে। এই ৱালখনত মানে কি বুলি কয়, চিলিংখনত প্ৰাইমাৰ 2 লিটাৰ, ৰং 2 লিটাৰ খালে। গোটেই ৰুমটোত আপোনাৰ প্ৰাইমাৰ 6 লিটাৰ টোটেল খাইছে। ৰং ইয়াত 3 লিটাৰ, 2.5 লিটাৰ খাব। আৰু ইয়াত আপোনাৰ এইখনত 2 লিটাৰ হ'ব। দেখুৱাই আছোঁ আপোনালোকক গোটেই ঘৰটো মৰাৰ পিছত, ৰুমটো মৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয়। চাই যাওক আপোনালোকৰ ভিডিঅ' দি। 1 লিটাৰ পিংকত, এইটো আপোনাৰ পিংক কালাৰটো পানী আপোনাৰ ইমানকণ দিছোঁ। আপোনাৰ দেখিছেনে ইমানকণ পানী। এয়া আপোনাৰ পানীখিনি এইখিনি ইয়াতে দি মিলাব লাগিব। আমাৰ পানী আপোনাৰ 200 গ্ৰামতকৈ অলপ কম আৰু ইমানখিনি দিয়া হৈছে যাতে এক্টিভ হৈ যায় আমাৰ। এইখিনি ৰং মিলাই ল'ম, মিলাই কিনে মাৰি আছোঁ পিংকটো, দেখুৱাই আছোঁ। অকণমান যিহেতু আমি পিংক কালাৰটো মাৰিব ধৰিলোঁ, আপোনালোকে পিংক কালাৰটো দেখিছে একদম ধুনীয়াকৈ মাৰি থকা হৈছে। চাওক, এইটো ছাইড পিংক আপোনাৰ, এইটো ছাইড গ্ৰীণ আপোনাৰ। এইটো মানে বাই কালাৰ বুলি কয়। তলত আপোনাৰ ইয়াত গ্ৰীণ লাগি গ'ল, ইয়াত আপোনাৰ পিংক, আৰু আপোনাৰ ওপৰত আৰু লাইট য়েল্ল' এটা লগা হৈছে। আপোনাৰ কালাৰটো কেনেকুৱা লাগে গোটেই ৰুমটো পাছতকৈ দেখুৱাই আছোঁ আপোনালোকক, চাই যাওক। যিহেতু মোৰ চেনেলটোৰ নাম অল ইন ওৱান চুনু কটকী, অল ইন ওৱান বুলি লিখা আছে। মই সকলো ভিডিঅ'ই বনাওঁ, ৰঙৰ হওক, মাছ ধৰা হওক বা হেৰি হওক। প্ৰফেচনেল মোৰ ৰঙৰ কাম, ৰঙৰ কাম কৰোঁ যেতিয়া এই ৰঙৰ কামৰ ভিডিঅ'বোৰ দিছোঁ। চাই যাওক। আৰু কিবা কিবি ভিডিঅ' বনাওঁ, মানে যি পাৰোঁ তাকে ভিডিঅ' বনাওঁ। আপোনালোকে চাই যাব, ছাবস্ক্ৰাইবো কৰিব যদি ভাল লাগে ক'ব। এতিয়া ফিনিচিংটো আপোনালোকে চাই যাওক, ফিনিচিংটো কেনেকুৱা হয়। আজি ৰুমটো ফিনিচিংটো দেখুৱাওঁ আপোনালোকক আজি। যিহেতু আজি 6 নম্বৰ দিনত আমি গোটেই কামটো এটা ৰুমত 12x12 ক্লিয়াৰ কৰিছোঁ। এইফালে ছাইডটো এটা কোট হ'ল আৰু এটা কোট মাৰিব আছে, সেইটো কোট মাৰি দিম শুকালে কিনে। এইটো এতিয়া 1 কোট মাৰি দিছোঁ পিংকটো। তাৰপিছত অলপ দেৰি পিছত আৰু আধা ঘণ্টামানৰ পিছত শুকাই যাব যিহেতু, তেতিয়া আমি 2 নম্বৰ কোট মাৰি দিম ইয়াত। তাৰপিছত আপোনাক শেষলৈ দেখুৱাই আছোঁ। এতিয়া পিংকটো মাৰি থকা হৈছে বৰ্তমান, মাৰি লওঁ যিহেতু মই কাম কৰি আছোঁ। অলপ ভিডিঅ'টো বনাইছোঁ। তাৰপিছত মৰাৰ পিছত আপোনাক গোটেই ৰুমটো এবাৰ দেখুৱাম, চাব কেনেকুৱা লাগে ক'ব। আমি ফিনিচিং দিলোঁ, ৰং দেখিছে আপোনালোকে। এয়া আপোনাৰ এইফালে মাৰি দিলোঁ আপোনাৰ গ্ৰীণ, এইফালে পিংক, এইফালে ওপৰত মাৰি আছে ওপৰত দেখা পাইছে। এয়া আপোনাৰ কালাৰটো এনেকুৱা হৈছে। এইফালে আপোনাৰ এইবোৰ গ্ৰীণ, এইফালে আপোনাৰ পিংক, এইটো চাইড ওপৰত আপোনাৰ এইবোৰ মাৰিলোঁ আপোনাৰ এটা অলপ লাইট দিলোঁ, কিন্তু লাইটৰ কাৰণে ধৰিব পৰা নাই। একদম ধুনীয়াকৈ মাৰিছোঁ, চাওক আপোনালোকে। এতিয়া আপোনালোকো মাৰিব বিচাৰে মাৰিব পাৰিব। এইটো বাই কালাৰ মাৰিছোঁ আমি, দুইফালে দুটা কালাৰ দেখা পাইছে।
বিচাৰি চাওক এতিয়া আমি ৰঙৰ চামৰ কাম কৰি মেলি ভিডিঅ' চিডিঅ' বনাওঁ ভিডিঅ' বনাই বিফল